আমার এজন ব্যক্তি যদি অহা এমপি ইলেকশনত যদি ইউপিপিএল উইদাউট বিজেপি সাপোর্ট যদি উইনার হয় বা 2 লাখত বেশিকে ভোট পায় ওই ব্যক্তি বিটিসি ঠেক করে যাব বলে উল্লেখ করেছে সোশ্যাল মিডিয়াত। Hello everyone, once again welcome back to the channel. Garang gedrai terbaleh si durbol. Diनै गोदान भिडिअ नोंथांमोन बयखौबो गोसो गोथारै बरायबाय लोगोसे आसा खालामो इसोरनि अननायाव नोंथांमोन बयबो मोजां दं। स' दिनैहाय जोबनाय फारसे सासे व्यक्तिया इउपिपिएलआ जुदि फैगौ लकसभा इलेक्शनाव उइदाउट हेल्प अफ बिजेपिनि मददनि अनगायै जुदि बिथांमोना देरहानो हायोबा एबा 2 लाखनि बारा भट मोनोबा बिथाङा बिटिसिखौनो नागारनानै थांगोन होनदों। दा बेखौ आङो जोबनाय फारसे हैनानै दसे सावरायगोन। बेनि सिगां जोङो बाराद्राय बरिं मोनोना राजनितिक सावरायबाय थाबाबो, ओंखायनो दिनै बर' जोंनि समाजनि फारसे एसे सावरायगोन। दा दिनैहाय एक्स एनडिपि आदामोना जायफोर खामानिखौ हारिनि सार्थ'आव मावदों जोबोद बाख्नायथाव आरो बिथांमोना खामानिखौ मावलांगोन आसा खालामो। जाहाथे सार्थৰ কাৰণে एक्स एनडिपि ডাঙৰীয়া সকলে যিটো দায়িত্ব লৈ আমাৰ সমাজত পিউৰিটি আনিবৰ কাৰণে যিটো মানে কাম কৰি আছে সেইটো বহুত ধন্যবাদ দিব লগা কথা। আৰু মই মোৰ তৰফৰ পৰা এই কাম কৰাৰ কাৰণে एक्स एनडिपि হলত কোটি ধন্যবাদ যাচিছোঁ। ইয়াৰ পিছত মই এই অৱস্থা যে আমাৰ बर' সমাজত যিখিনি অৱস্থা এই অৱস্থাত ক'ব লগা কথাটো এইটোৱে, আমাৰ बर' সমাজত অৱস্থাটো ইমানখিনি অৱস্থাত আহিছে যে ইয়াত কাম কৰাৰ কাৰণে দায়িত্ব লোৱা মানুহ বহুত কম হৈ গ'ল। ইয়াত एक्स एनडिपि ডাঙৰীয়া সকলে ইয়াত আহি পেলাই মাজত সোমাই পেলাই দায়িত্ব লৈছে। সাবায়কৰ তেখেতসকলৰ কাৰণে মই ধন্যবাদ যাচিছোঁ আৰু আশা ৰাখিছোঁ যে ভৱিষ্যতত बर' সমাজৰ কাৰণে बर' জাতিৰ স্বাৰ্থ কাম কৰি যাব। মই ক'ব লগা কথাটো এইটোৱে যে আমি যদি ছ'চাইটিখন চেঞ্জ কৰাৰ ক্ষেত্ৰত বা চেঞ্জ কৰিব গ'লে আগত ছ'চাইটিৰ ফিচাৰ্ছটো চাব লাগিব। ইয়াৰ পিছত আমি কেৰেক্টাৰিষ্টিক্সটো চাব লাগিব। টোটেল কেৰেক্টাৰিষ্টিক্সটো চেঞ্জ কৰাটো সম্ভৱ নহয়। যিমান পাৰে 60% 70% চেঞ্জ কৰিব পাৰিলেও আমাৰ লাভ, জয়যুক্ত হয়, উন্নতি হয় বা পিউৰিটি হয়, চেঞ্জিং হয়। কিন্তু ইয়াত আগতে যিখিনি আমাৰ ছ'চাইটিত ফিচাৰ্ছ এইটো আগত চাব লাগে। এই ফিচাৰ্ছটো চেঞ্জ কৰাৰ ক্ষেত্ৰত 60% বা 70% কৰিব পাৰিলেও যিকোনো বেলেঞ্চ থাকিছে 20% বা 30% এইটো ইজি হয়, হাত নহ'ব চেঞ্জ কৰাৰ ক্ষেত্ৰত। কাৰণ 60% बर' সমাজত ফিচাৰ্ছটো আমি যদি চেঞ্জ কৰিব পাৰে, বেলেঞ্চ থকা 30%টো আমি চেঞ্জ কৰিব যদি নোৱাৰিলেও আমি টাৰ্ণিং পইণ্টটো আনিব লাগিব। টাৰ্ণিং পইণ্ট আনাৰ পিছত কিছুমান চিষ্টেমটো অট'মেটিকেলি হৈ যাব। ফিচাৰ্ছৰ ক্ষেত্ৰত মই কেৰেক্টাৰিষ্টিক্সৰ ক্ষেত্ৰত কোৱা নাই, ফিচাৰ্ছৰ ক্ষেত্ৰত মই কৈছোঁ টাৰ্ণিং পইণ্টটো আনিবই লাগিব। ইয়াত পিছত কিছুমান চিষ্টেমবিলাকে লাহে হৈ যাব, ইয়াত কোনো চিন্তা নাই। কিন্তু আমি চিন্তা কৰিব লগা কথাটো হ'ল টোটেল কেৰেক্টাৰিষ্টিক্স এইটো যিমান পাৰে 70-80% চেঞ্জিং আনিব লাগে। উদাহৰণ হিচাপে যোৱা সময়ত যিখিনি কামটো एक्स एनडिपि ডাঙৰীয়াসকলে হাতত লৈ পেলাই কাম কৰিছে, ইয়াত এইটো চাই পেলাই আমি দেখিবলৈ পাইছোঁ যে ড্ৰাগছত
ক্ষেত্ৰত বিভিন্ন মানুহবিলাকে বিভিন্ন চেংৰা চেংৰিবিলাকে এই ড্ৰাগছত লৈ এডিক্টেড হৈ গ'ল আমি ভৱিষ্যত আহি থকা ইউথছবিলাকে ভৱিষ্যত হয় এইটোৰ লৈ আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে সোসাইটি নিৰ্ভৰ কৰে জাতি নিৰ্ভৰ কৰে দেশ নিৰ্ভৰ কৰে দেহৰ কাম কৰিব লাগে সোসাইটিৰ কাম কৰিব লাগে অঞ্চলৰ কাৰণে কাম কৰিব লাগে জাতিৰ কাৰণে কাম কৰিব লাগে এই ব্যক্তি ইউথছবিলাকে যদি ড্ৰাগছ লৈ যাহা তাহা হয় এইটো চিন্তা কৰিব লগা কথা নহয় হয় এই কাৰণে মই এক্স এনডিপি ডাঙৰীয়াসকলক মই বাৰংবাৰ কোটি কোটি ধন্যবাদ যাচিছোঁ আৰু এই ভিডিঅ'ৰ দ্বাৰা মই এটা কথা ক'ব বিচাৰিছোঁ যে সামাৰ ভেকেশ্যন বা উইন্টাৰ ভেকেশ্যনত যি ছাত্ৰ ছাত্ৰীবিলাকে ফ্ৰেণ্ড সাৰ্কেলটো বেছিকৈ আছে এই ফ্ৰেণ্ড সাৰ্কেলৰ দ্বাৰা কিছুমান ড্ৰাগছ লোৱাটো বেছিকৈ হৈ যায় এইকাৰণে মই কৈছোঁ কি এই সামাৰ ভেকেশ্যন বা উইন্টাৰ ভেকেশ্যনৰ যিখিনি সময় এই সময়ত যাহাতে ছাত্ৰ ছাত্ৰীবিলাক বেলেগত ধ্যান দিব নোৱাৰে এইকাৰণে কিছুমান ব্যৱস্থাটো এক্স এনডিপি ডাঙৰীয়াসকলে ল'লে ভাল হ'ব আৰু কাৰণ কি এই বন্ধ সময়ত পঢ়া শুনাৰ লগতো নাথাকিব এইকাৰণে বেলেগ চিন্তাধাৰাটো আহে সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ এক্স এনডিপি ডাঙৰীয়াসকলক যে এই সময়ত সামাৰ ভেকেশ্যন বা উইন্টাৰ ভেকেশ্যনৰ সময়ত ছাত্ৰ ছাত্ৰীবিলাক এংগেজ কৰি দিলে কিছুমান কাম কাজৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক উন্নতি হৈ যাব এইটো মই অনুৰোধ কৰিছোঁ সমাজৰ ক্ষেত্ৰত বহুত কথা কৈছোঁ মই কিছুমান ভুল বুজা হ'লে ক্ষমা কৰিব আশা ৰাখিছোঁ ইয়াৰ পিছতে আমাৰ এজন ব্যক্তি যদি অহা MP ইলেকশ্যনত যদি UPPL উইদাউট BJP সাপোর্ট যদি উইনার হয় বা 2 লাখত বেশিকে ভোট পায় ওই ব্যক্তি BTC ত্যাগ করে যাব বলে উল্লেখ করেছে সোশ্যাল মিডিয়াত এইটো অলপমান ভিডিও ফুটেজত চাই পেলাই কিভাবে আপোনালোকে ৰাইজ সকলে এইটো কমেন্টত জনাই দিলে হ'ব Thank you very much for watching. Love you all. চ্যালেঞ্জ ময়ো লৈছো যে যদি UPPL দলে কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপিৰ সমৰ্থন নলোৱাকৈ প্ৰাৰ্থিত্ব আগবঢ়ায় UPPL দলে যদি একাষৰীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়াহ'লে 2 লাখতকৈ যদি অধিক তেওঁলোকে ভোট লাভ কৰে মই বিটিএডি অঞ্চল ত্যাগ কৰিম বা বিটিআৰ অঞ্চল ত্যাগ কৰিম ৰাজনীতি বাদ দিয়াটো বাদেই দিয়ক এই ৰাইজে কিবা উন্নয়নৰ কথা দুৰ্নীতিৰ কথা ভূমিৰ অধিকাৰৰ কথা লৈ প্ৰশ্ন উত্থাপন কৰে বা তীক্ষ্ণ সমালোচনা কৰে গণতন্ত্ৰত আপোনালোকে সমালোচনাক আকুৱালি নলৈ বৰং উলটাহে উত্তৰ দিয়ে যে আগত 17 বছৰৰ চৰকাৰে কি কৰিছিলে আৰে বাবা আগৰ 17 বছৰ চৰকাৰ যদি চুৰ আছিলে তাৰ মানে আপুনি ডকাইতি কৰিব নেকি আগৰ 17 বছৰ চৰকাৰে যদি 20% কমিশন লৈছিলে আপুনি আজিৰ দিনত 30% কমিশন ল'ব নেকি আৰু এটা কথা 7 দিন আগতে কোনোবা UPPL মিটিংত আপুনি ভাল ভাবি পোছা গাহৰি আৰু সালানি মাছ খাই আহিছিলে অৰ্থাৎ 7 দিন পূৰ্বত আপুনি ভাল খাদ্য ভাবি পোছা গাহৰি আৰু সালানি মাছ খাই আহিছিলে কিন্তু 7 দিন পিছত যদি আপোনাৰ পেট বেয়া বা ডিসেন্ট্ৰি হয় তাৰ কাৰণে জগৰীয়া সেই 7 দিন পূৰ্বতে খোৱা পোছা গাহৰি আৰু সালানি মাছক কৰিব নেকি আপোনাৰ দায়খিনি লুকাবৰ কাৰণে আপুনি বেলেগক দোষাৰোপ কৰিব নোৱাৰে